Hello guys, good morning. আপোনালোক সকলোকে মই মোৰ নেক্সট ব্লগলৈ স্বাগতম জনাইছোঁ। কি খবৰ? সকলো ভালে আছে? মোৰ বৰ্তমান ভালেই। তো এতিয়া প্ৰায় 8 বাজি গ'লেই। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে অলপ পলমেই হ'ল। আজি একদম মই কাম বন কৰি মেলি একদম পূৰা ৰেডি হৈ গ'লোঁ। তো আজি এটা বিশেষ দিন আমাৰ। আপোনালোকক কৈছোঁ যে মই যিহেতু ব্ৰাইডেল মেকআপ শিকি আছিলোঁ, তো আজি অন্তিমটো দিন। ভালো লাগি আছে, দুখো লাগি আছে। যিহেতু আমি তাত গৈ পেলাই মেকআপ শিকিও আছিলোঁ, তো ছাৰকো লগ পাই আছিলোঁ আৰু যিখিনি মানে আমি একেলগে যিখিনি শিকিছিলোঁ প্ৰশিক্ষাৰ্থী, তেওঁলোককো আমি লগ পাই আছিলোঁ। বহুত জেগা মানে ঠাইৰ পৰা আহিছিলে তেওঁলোক শিকিবৰ কাৰণে। কিন্তু ইমান কম দিনৰ ভিতৰতে ছাৰো আমাৰ মাজত এনেকুৱাকৈ মানে মনৰ মানে একচুৱেলি মনৰ মিলটোৱে ডাঙৰ কথা, মানে ইমানেই মানে ক্ল'জ হৈ গ'ল। তো মানে আমি ছাৰ মানে আমাৰ কাৰণে ছাৰো আৰু ফ্ৰেণ্ডো। তো ঠিক আছে, আজি দিনটোতনো আমি কি কৰোঁ, কেনেকৈ পালন কৰোঁ, তাত গৈ পেলাই আজি যিহেতু অন্তিম দিন, কিবাকিবি অলপ আমাৰ হ'ব, তাত পাৰ্টি চাৰ্টি অলপ চলিব সৰু সুৰাকৈ। তো অলপ মানে ছাৰহঁতক আমি সম্বৰ্ধনাও জনাম। আৰু তাতকৈ এটা ডাঙৰ এক্সাইটেড আমি হৈ আছোঁ এইটো কাৰণে যে ছাৰৰ আজি ৱাইফ আহিব আৰু তেওঁৰ এটা 5-6 মান্থমানৰ এটা কিউট বেবী আছে। তো তেওঁকো আমি একদম লগ পাবলৈ বহুত এক্সাইটেড হৈ আছোঁ। যিহেতু আমি ফোনতহে দেখিছোঁ, ভিডিঅ' কলিং কৰে কেতিয়াবা ছাৰে, আমি দেখোঁ, তো ফটোত দেখিছোঁ, কিন্তু আজি একে ওচৰৰ পৰা লগ পাম, বহুত ভাল লাগি আছে মনটো। তো ঠিক আছে, আপোনালোকে চাই থাকিব। তাতে মই গৈ লগ পাই আছোঁ। এতিয়া মই গা চা ধুই ৰেডি হওঁ, আজি যিহেতু অকণ সোনকালে যাম। তো ঠিক আছে, মই তাত গৈ আপোনালোকক দেখাই আছোঁ। হেল্ল' গাইজ, আহি পাই গ'লোহি। ঘৰত আছিলোঁ, ভিডিঅ' কৰা নহ'ল, আপোনালোক কৈছোঁৱেই। গা চা ধুই পেলাই খাই বৈ ওলাই আহোঁতে বহুত দেৰি হৈ গ'ল। তো আহি পেলাই এতিয়া মই জখলামঠা পাই গ'লোহি। এতিয়া মই ক্লাছলৈ গৈ আছোঁ। সেয়া মোৰ লগতে হিমাদ্ৰী আছে। তো ঠিক আছে, মই অলপ পিছত আপোনালোকক দেখাম কি হয় ক্লাছত। তো ঠিক আছে, গৈ লওঁ। সম্বৰ্ধনা অনুষ্ঠান চলি আছে। দেই, তো একো নেদেখিয়ে মানুহবিলাক, আমি চাপৰ যে এয়া আমাৰ হিমাদ্ৰী আৰু এয়া পূজাশ্ৰী। ছাৰে এতিয়া কেক কাটিব। ছাৰে নাকাটে, কোনে কাটিব? ল'ৰাই কাটিব। নহ'বা পিন্ধাই থাক। মই অকল খালি বিনা অকণমান লগাই দিওঁ, তাই নিজে বনাই আছে যেতিয়া আপোনালোকে এইটো কাটি কুটি খুৱাই দিওঁ। বাকী থেংক ইউ। আজি মটৰ ঘুগুনি আৰু আলু, তাৰপিছত এইটো হৈছে আচাৰ, আলু ভাজি, তাৰপিছতে এয়া কেক, তো এয়া তামোল পানী বটল, তাৰপিছতে মিঠাই আনিছে। মিঠাইও দেখাই দিব না, মিঠাইও দেখাব নালাগে। অঁ, দেখুওৱা। লালমোহন আছে, এয়া লালমোহন। আৰু মিঠাইটো নাই যে, সৰু মিঠাইটো নাই যে, ইয়াত সৰু মিঠাই আছে। আৰু এটা যে কেকটো কাটি দিম। এইটো আছে, আনিছে এয়া আছিলে। তো আমি খাই লওঁ, পাই আছোঁ। খানা এয়াই আছিলে আজি। খাই লওঁ, খাই পেলাই আপোনালোকক লগ পাই আছোঁ।
বাউন্ধাৰ পৰা আহি পালোহি মেকআপৰ ক্লাছৰ পৰা আহি মানে আহোঁতে মই ভিডিঅ' কৰা নহ'ল যিহেতু মানে খুব লৰালৰি হ'ল আৰু এতিয়া মানে মই একদম গা চা ধুই কৰি একদম ওলাই মেলি আহিলোঁ মোৰ মানে আপোনালোকক ক'বলৈ নহ'ল মোৰ আজি এখন তুলনি বিয়া আছে গাঁৱতে তো তাতো মানে ছোৱালীজনীক মানে ভণ্টিগৰাকীকে কিবা মেকআপ অকণমান সৰু সুৰা মেকআপ অকণ কৰি দিব লাগে তো মাতিলে তো আহি আছোঁ এতিয়া আমি এয়া মোৰ লগত আহিছে মোৰ বা আৰু মোৰ ভণ্টি পাখি তো আমি আহি আছোঁ ঠিক আছে তো গৈ পেলাই বিয়া ঘৰ লগ পাই আছোঁ আপোনালোকক চকুটো শুনিয়ে দিয়া চকুটো এয়া চাওক এয়া হৈছে মৰল আৰু এয়া এইবিলাক তুলনি বিয়াৰ যিখিনি মানে লাগতিয়াল বস্তু এয়া মৰলৰ গুৰি ৰখা হৈছে তো এয়া আমাৰ গাঁৱৰ ভূমি হয় চাওকচোন সকলো আহিছে আমাৰ মুনু হাই দি দিয়া তো তাই খুব লাজ কৰি থাকে তো এয়া হিমাদ্ৰী মাক হয় দেই ঠিক আছে গাইজ মই অলপ পিছত আপোনালোকক দেখাই আছোঁ হেল্ল' গাইজ তো মই বিয়া খাই আহি ঘৰ পালোহি আপোনালোকেতো দেখিছেই দিনটো মানে মই কিমান আজি ব্যস্ততাৰ মাজেৰে পাৰ হৈ গ'ল গোটেই দিনটো আৰু আপোনালোককতো দেখাইছিলোঁৱে আজি আমাৰ ব্ৰাইডেল মেকআপৰ আজি শেষৰটো ক্লাছ আছিল তো ভালে আজি দিনটো পাৰ হৈ গ'ল তাৰপিছত আহি অকণো ৰেষ্ট ল'বলৈ নাপালোঁ যিহেতু মোৰ গাঁৱতে এখন তুলনি বিয়া আছিলে তাত এটা মানে চিম্পল মেকআপ কৰিব লগা আছিলে সেইটো মেকআপ কৰিলোঁ মেকআপ কৰি বিয়া খাই আহি এতিয়া ঘৰ পালোহি তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট